নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰাই স্বাগতম জনাইছো মোৰ চেনেল আপোনালোকৰ কাৰণে ভাল এটা সুখবৰ লৈ আহিছো এসএসসি ফালৰ পৰা মুকলি হৈছে নতুনকৈ চাওক আপোনালোকে ইয়াতে লেটেষ্ট নিউজত দেখা পাইছে নটিফিকেশন ফৰ ফেজ 11 2023 তো 2023 বৰ্ষৰ কাৰণে আপোনালোকৰ কাৰণে বহুতো ভাল এটা সুখবৰ ইয়াতে দিবলৈ ওলাইছে এসএসসিৰ ফালৰ পৰা বহুকেইটা পোষ্ট ইয়াতে মুকলি হৈছে তো এই পোষ্টৰ সবিশেষ ডিটেইলছ মই আপোনালোকক আগলৈ এইটো ভিডিঅ'ত জনাই দিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক সকলে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে হেসকললৈ এটা ৰিকুৱেষ্ট থাকিল যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে তো বন্ধুসকল বলক আপোনালোকক এই এসএসসি ফালৰ পৰা এই নোটিছখনত ফেজ 11 কাৰণে যিখন নোটিছ ওলাইছে সেই নোটিছখনত এডভাৰটাইজমেন্ট অনুসৰি আপোনালোকৰ কাৰণে কি পোষ্ট ইয়াতে মুকলি কৰা হৈছে কোন সকল ক্যান্ডিডেটে এপ্লিকেশন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ খিনি মই আপোনালোকক জনাই দিম তো বলক বেছি দেৰি নকৰি আপোনালোকক ভ্যাকেন্সি ডিটেইলছ খিনি পোনপ্ৰথমতে জনাই দিওঁ SSC Phase 11 category wise আমি যদি ভ্যাকেন্সি ইয়াতে আপোনালোকক দেখাবলৈ যাও তো প্ৰথমতে আনৰিজাৰ্ভৰ কাৰণে 2540 টা আছে EWS ৰ কাৰণে 467 টা আছে OBC কাষ্টৰ কাৰণে 1332 টা আছে ST কাষ্টৰ কাৰণে 343 টা আছে আৰু SC ৰ কাৰণে 687 টা আছে তো টোটাল নাম্বাৰ অফ পোষ্ট যদি আমি চাও 5369 টা পোষ্ট ইয়াতে দিয়া হৈছে তাৰ পাছত হক এডুকেশন কোৱালিফিকেশনৰ কথা যদি আমি ক'বলৈ যাও ইয়াতে আপোনালোকে যোনটো ষ্টেটৰ পৰা বিলং নকৰক কিয় হেতু ষ্টেটৰ পৰাই ক্লাছ 10 12 আৰু গ্ৰেজুৱেট কমপ্লিট কৰা যি সকল ছাত্ৰ-ছাত্ৰী আছে সেই সকলে এটো পোষ্টৰ কাৰণে আপোনালোকে সহজতে এপ্লিকেশনটো কৰিব পাৰিব বয়সৰ সময়ে ইয়াতে দিয়া আছে বন্ধুসকল 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে যি সকল ক্যান্ডিডেট আছে সেই সকলে আবেদন কৰিব পাৰিব SC আৰু ST কাষ্টৰ সকলৰ কাৰণে 5 বছৰ ইয়াতে ৰেহাই দিয়া হৈছে তো এতিয়া হক এপ্লিকেশন ফিজ লৈ তো অনলাইন আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব 100 টকা যি সকল জেনাৰেল কাষ্টৰ আছে আৰু SC আৰু ST কাষ্টৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে আৰু ওমেন ক্যান্ডিডেটস সকলৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে তো আপোনালোকে যি সকলে ভাবি আছে এসএসসি ফালৰ পৰা ফেজ 11 ৰ কাৰণে যি কেটা পোষ্ট দিয়া হৈছে এই পোষ্টৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব তো আপোনালোকক মই জনাই দিব বিচাৰিছো যে মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা অলৰেডি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আবেদন কৰে যেটো লিংক সেই লিংকখন এক্টিভ হৈ আছে আপোনালোকে এই পোষ্টত হুনকালে আবেদনটো কৰি দিব পাৰে যি সকলে আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হাই সেকেন্ডাৰী পাছ কৰিছে বা আপোনালোকে গ্ৰেজুৱেচনো পাছ কৰি থৈছে সেই সকল ক্যান্ডিডেটে আপোনালোকে মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ কৰি মাৰ্চ মাহৰ 27 তাৰিখ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব কিয়নো এসএসসি ফালৰ পৰা যিখন এডভাৰটাইজমেন্ট দিয়া হৈছে সেই এডভাৰটাইজমেন্টখনত উল্লেখ কৰা আছে যে মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা মাৰ্চ মাহৰ 27 তাৰিখ লৈকে আপোনালোকে সহজতে আবেদনটো কৰিব পাৰিব এই কেটা পোষ্টৰ কাৰণে সব বন্ধুসকল আশা কৰিছো আপোনালোকে ভিডিঅটো ভালদৰে বুজি পাইছে আৰু এই ভিডিঅ যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅটো এটা লাইক মাৰি দিয়ক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিয়ক ভিডিঅটো কেনেকুৱা লাগিল আৰু যদি আপুনি নতুন আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক